বা বাইকখন পেলাই থৈ দিওঁতে ইমানেই ধূলি হৈ গ'ল চাফা কৰি লওঁ ৰ হেৰি গ'লে নেকি? ৰখকচোন ৰখক। ক'ৰবাত ওলাই যাব লগা হ'লে পিছফালৰ পৰা মাত দিবই। কি হ'ল কোৱা? পাকঘৰত পাচলি এটাও নাই, আহোঁতে বজাৰ কৰি লৈ আনিবচোন। কি পৰহি দেখোন বজাৰ কৰি আনিছিলোঁ, শেষ হ'লেই নে? এপোৱা আলু এপোৱা পিঁয়াজ দি কেইদিন নাযায়? এদিনো নাযায়। তুমি সাধাৰণ এপোৱা বুলি কৈছা, এই এপোৱা দি এমাহ যোৱাব লাগিব। সেইবিলাক মই নাজানো। আজি যদি পাচলি নানে আজি ঘৰত ভাত নবনায়। হ'ব দিয়া লৈ আনিম। মই গৈ থকাই ভাল আৰু। ভুং পিপিত পিপিত। বাইকখন বন্ধ হৈ গ'ল দেখোন। ঘপককৈ বাইকখন কি হৈ গ'ল? আধা ৰাস্তাত মই এতিয়া গেছখন ক'ত পাওঁ? ল'ৰাজন আহি আছে, তাকে সুধো ৰচোন। ভাইটি শুনাচোন, ওচৰত ক'ৰবাত গেছ আছে নেকি? হয়, অলপ আগত গ'লে গেছ এখন পাব। বাৰু ঠিক আছে, হ'ব দিয়া। এতিয়া আকৌ বাইকখন ঠেলি ঠেলি নিব লাগিব নহয়। দাদা কওকচোন। মই মানে বাইকখন ৰাতিপুৱা মুচি আছিলোঁ, পিছফালৰ পৰা মোৰ মানুহজনীয়ে মাতটো দিছে নহয়। বোলো কৈছে, হেৰা ঘৰত পাচলি চাচলি নাই নহয়, কেইটামান লৈ আনিব। আপোনাৰ বাইকখন কি বেয়া হৈছে তাকে কওকচোন। মই তোমাক বুজাই আছো, তুমি বুজি যোৱাচোন। কৈ যাওক। মোক কৈছে পাচলি দুটামান লৈ আনিব, মই কৈছো হ'ব। বাইকখন লৈ আহি থাকোঁতে আধা ৰাস্তাত ষ্টাৰ্টটো বন্ধ হৈ গ'ল। তুমি কি হৈছে তাকে চাই দিয়াচোন। তাকে বুঢ়াই ঘূৰাই পকাই ক'লেহে হয়। ভাইটি কি বেয়া হৈছে তাকে চাই দিয়াচোন। আপুনি চকীখনতে বহক, মই কি হৈছে চাই দি আছো। ঠিক আছে কি বেয়া আছে তাকে চাই দিয়া, সোনকালে কৰিবা খালি, মই বজাৰ পাবগৈ লাগিব। হ'ব দিয়ক। গাড়ীত দেখোন তেলেই নাই। এইটো চান্সতে বুঢ়া পা টকা কেইটামান লৈ দিব পাৰিম। ভাইটি কিবা ৰিজাল্ট ওলাইছে নে? আপুনি এটা কাম কৰক, এই বাইকখন পেলাই দিয়ক। কি মই বাইকখন পেলাম কিয় আকৌ? এইখনৰ বেমাৰ ঢেৰ বুজিছে। চেঞ্জ পকেটে কাম দিয়া নাই, বিয়েৰিং বেয়া, ইঞ্জিনডালো বেয়া। এইখন মই দেখোন চলাই আহোঁতে ঠিকেই পাইছোঁ। কণ্টিনিউ 5 বছৰ চলাইছোঁ এইখন মই। এইখন যদি কণ্টিনিউ আপুনি যদি চলাই থাকে ন, লাডাখ পাই যাব পাৰে। আধা ৰাস্তাত যদি এখন অফ হৈ যায়, আপুনি কেতিয়াও ষ্টাৰ্ট অন কৰিব নোৱাৰিব। এইখন ভাল কৰোঁতে কিমানমান খৰচা পৰিব? বাইকত তেলহে নাই, তেলটো 50 টকা ভৰাই দিম, বাকীখিনি টকা মোৰ পকেটত ভৰাই দিম। এইখন বনাওঁতে টকা 8,000 মান যাব, একদম টিপ টপ কৰি দিম। এইখন চলিলে কেতিয়াও নৰখে আৰু। এইখন ডাইৰেক্ট দৌৰিবহে আৰু, ৰখালেও নৰখে। ভাইটি চলিবনে? এইখন ৰানিং কণ্ডিশ্যন বনাই দিম আপোনাক মই। আপোনাৰ বজাৰ সমাৰ কৰিব লগা আছে যদি বজাৰ সমাৰ কৰি থৈ দিয়ক, 2 ঘণ্টামান লাগিব ঠিক কৰোঁতে। ইয়াৰ পৰা বজাৰলৈ যাওঁ কিহত? আগফালে ৰঙা স্কুটি এখন আছে, চাবিটো টেবুলতে আছে, সেইখনকে লৈ যাওক। ধন্যবাদ দেই ভাইটি। তোমাক মই টকা 200 লগাই দিম, যোৱা। ঠিক আছে, যাওক। এনেকুৱা কাষ্টমাৰ যদি ডেইলি আহে তেনেহ'লে মোক কি লাগিছে আৰু। তেল অকণ ভৰাই দিওঁ। তেল ভৰা হ'লে যেতিয়া সময় বহিয়ে থাকোঁ। এনেকুৱা বেঙা মানুহ থাকেনে, তেলটো চেক কৰা নাই ডাইৰেক্ট গেৰেজলৈ লৈ আহিছে। যি নহওক টকা 8,000 পকেটত সোমাব। ভাইটি হৈ গ'ল নেকি? একদম টিপ টপ কণ্ডিশ্যন। এয়া লোৱা তোমাৰ পইচা। দিয়ক। এতিয়া বাইকখন মই ঘৰলৈ লৈ যাব পাৰোঁ নহয়? লৈ যাওক। দাদা কি লাগিব কওক। চাব দেচোন। পিঁয়াজৰ পাত এমুঠিত কেইটকাকৈ দিছ? দাদা এমুঠিত 20 টকা, দুমুঠিত লৈ যাওক 30 টকা দিব। দে দুমুঠিকে দেচোন বাৰু। দিছোঁ ৰ'ব। আৰু কি লাগিব কওক? তই তিতা কেৰেলা আধা কেজি উঠা। তিতা কেৰেলা আধা কেজি ন? বুজিছনে, ৰাতিপুৱা 8,000 টকা এটা বটিয়ালোঁ নহয়। ক'ত, কিয়, কেনেকে? ৰাতিপুৱা বাইকখন মচি আছিলোঁ, পিছফালৰ পৰা মানুহ এজনীয়ে মাতটো দিছে, হেৰি পাচলি দুটামান লৈ আনিবচোন বুলি। মই কৈছোঁ হ'ব দিয়া। বাইকখন লৈ ওলাই আহিছোঁ আৰু আধা ৰাস্তাত বাইকখন ষ্টাৰ্টটো বন্ধ হৈ থাকিল নহয়। ওচৰত ল'ৰা এটা পালোঁ, বোলো ল'ৰাটোক ক'লোঁ বোলো ভাইটি ওচৰত গেছ পাম নেকি? ল'ৰাটো কৈছে হয়, অকণমান আগত গেছখন পাব। গেৰেজত গ'লোঁ, গেৰেজখনত সোমালোঁ। ল'ৰাটোৱে বাইকখন অকণমান সময় উৰাই ঘূৰাই চালে, তাৰপিছত কৈছে আপুনি এই বাইকখন পেলাই দিয়ক। মই কৈছোঁ কিয় পেলাম? কৈছে এইখনত বাইক কাম নাই আৰু বোলে। তাৰপিছত অকণমান সময়ৰ পিছত ক'লে টকা 8,000 খৰচ হ'ব, আপোনাক মই বাইকখন টিপ টপ কণ্ডিশ্যন বনাই দিম।
দাদা গেছখন বাহনী এজোপা তলত আছিলে নেকি? বাহনী তলৰ জোপাতে আছিল। তাৰ নাম লাৰু। আপোনাৰ মানি বেগটো ৰাতিপুৱাই ঝাৰু মাৰিলে। মানে কি ক'ব বিচাৰিছা? এই সি এটা লোভিয়া গেছ হলা। সি মানুহৰ পৰা টকা লুটিবহে জানে। আপোনাৰ বাইকখন যদি পামচাৰ তাৰ ওচৰলৈ লৈ যায়, সি বাইকখন গোটেইখন খুলিব, তাৰপিছত ডাঙৰ ডাঙৰ বেবাৰৰ নাম ক'ব সি। কথা সেইটোহে মানে। সি মানে ৰাতিপুৱাই মোক 8,000 টকা চুনা লগালে। চুনা মানে আপোনাক চুনে চাদা একেবাৰে মলি পেলাইছে আৰু। তুমি ৰখা, মই তাক একেষাৰ দি আহি আছো। দাদা হওক, পইচাটো দি থৈ যাওক। দাদা একদম বেয়া নাপাব দেই, মই একদম পাহৰি গৈছিলো কথাটো। মাথাটো গৰম উঠি আছেতো মোৰ। একো নহয় দিয়ক দাদা, কেতিয়াবা গ'ল দিছে মিষ্টেক হৈ যায়।